ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে নিশ্চয়কৈ ভাল। মই আজি আপোনালোকক জনাব বিচাৰিছোঁ 100টাকৈ বছৰৰ অন্তত শনি মংগলৰ 60 ডিগ্ৰী কোণত মহামিলন হৈছে। 100 বছৰৰ অন্তত শনি মংগলৰ 60 ডিগ্ৰী কোণত মহামিলন হৈছে আৰু ইয়াৰ লগে লগেই বিশেষ সৌভাগ্যশালী হৈ পৰিছে তিনিটাকৈ ৰাশি। তিনিটাকৈ ৰাশিৰ বাবে বিশেষ সফলতাৰ যুগ আহিব আৰু তিনিটাকৈ ৰাশিৰ বাবে বিশেষ সন্মানৰ যুগ আহিব। কোন এই বিশেষ তিনি ৰাশি নিশ্চয়কৈ জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ যোগেৰে। 100টাকৈ বছৰৰ অন্তত যিহেতু শনি মংগলৰ 60 ডিগ্ৰী মহামিলন হৈছে, গতিকে 100 বছৰৰ অন্তৰত এই মহামিলনত তিনিটাকৈ ৰাশিৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য, অৰ্থনৈতিক উন্নতি, যান বাহন ক্ৰয়ৰ যুগ, স্থায়ী সম্পত্তি কৰাৰ যুগ আৰু আপোনাৰ মনে বিচৰা দীঘলীয়া সপোনৰ বাস্তৱায়িতকৰণৰ সময় সমাগত। গতিকে এই বিশেষ ৰাজযোগ, এই বিশেষ শুভ সময়, এই শুভ সময়ৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, যদিহে আপোনালোকে এনেধৰণৰ শুদ্ধ ভিডিঅ'সমূহ লাভ কৰিব বিচাৰে। কাৰণ আজিৰ সময়ত বিভিন্ন প্ৰকাৰৰ ভিডিঅ'সমূহ আমি ইউটিউব জগতত দেখিবলৈ পাওঁ। প্ৰকৃততে ভিডিঅ' বনাই থকা ব্যক্তিজন, ৰাশিফলৰ ভিডিঅ' বনাই থকা ব্যক্তিজন জ্যোতিষী হয় জানো? এবাৰ চাই ল'ব আৰু তাৰ পাছত আপোনালোকৰ সিদ্ধান্ত গ্ৰহণ কৰিব। মোৰ ফালৰ পৰা ক'ব লগাখিনি মই ক'ম আৰু আপোনালোকৰ সিদ্ধান্ত আপোনালোকৰ। গতিকে 6 জুলাই তাৰিখে শনিদেৱ আৰু মংগলৰ 60 ডিগ্ৰী কোণত অৱস্থিত আছিল আৰু এই মুহূৰ্তত মংগল নিজৰ ৰাশি শনিৰ নিজৰ মূল ত্ৰিকোণ কুম্ভ ৰাশিত বিৰাজমান। এনে ক্ষেত্ৰত এই অৱস্থাত প্ৰস্তুত হৈছে 100 বছৰৰ অন্তত বিশেষ শুভ যুগ আৰু এই বিশেষ শুভ যুগে আপোনাক ধনী বনাব বুলি কোৱা হৈছে, কৰ্মৰ ফল দিব বুলি কোৱা হৈছে, অগ্ৰগতি দিব বুলি কোৱা হৈছে, আপোনাৰ কৰ্মৰ ফল আপোনাৰ হাতত বুলি কোৱা হৈছে। চেষ্টা অনুযায়ী আপোনাৰ ফলাফল আপুনি লাভ কৰিব পাৰিব, ভাগ্য অনুযায়ী আপোনাৰ ফলাফল লাভ কৰিব পাৰিব। যিকোনো কৰ্ম যথেষ্ট কষ্ট কৰাৰ পাছতো যি সম্ভৱ হৈ নুঠে, সেয়া কেতিয়াবা গ্ৰহৰ গতিবিধিৰ আধাৰতো হ'ব পাৰে। গতিকে আপোনাৰ জন্মকুণ্ডলী, আপোনাৰ জন্মকুষ্ঠি এবাৰ চাই লোৱাটো প্ৰয়োজন। কাৰণ কেতিয়াবা গ্ৰহৰ কুদৃষ্টিৰ বাবেও বা গ্ৰহৰ শুভ দৃষ্টিৰ বাবেও কোনো ক্ষেত্ৰত অগ্ৰগতিত বাধা দেখা যায় আৰু সেই গ্ৰহৰ যদি প্ৰতিকাৰ কৰিব পৰা যায়, এই গ্ৰহৰ প্ৰতিকাৰে আপোনাক উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে। এয়া জ্যোতিষশাস্ত্ৰৰ বিবেচনা, জ্যোতিষশাস্ত্ৰৰ বিধান। টকা, অৰ্থ, মান সন্মান, সমস্ত সুখ, সৰ্বতো প্ৰকাৰৰ সুখ, মানৱ জীৱনত সৰ্বতো প্ৰকাৰৰ সুখ লাভ কৰিব বুলি কোৱা হৈছে তিনি বিশেষ ৰাশি। আৰু তিনি বিশেষ ৰাশি প্ৰথম সৌভাগ্যৱান ৰাশিলৈ আহিছোঁ। প্ৰথম সৌভাগ্যৱান ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শনি মংগলৰ মহামিলনৰ ফলত জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব আৰু প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আপোনালোকৰ কৰ্মৰ যোগেৰে। নতুন সম্পৰ্ক আৰু সুন্দৰ হ'ব পাৰে, সম্ভাৱনা আছে। অৰ্থনৈতিক পৰিস্থিতি পূৰ্বৰ তুলনাত যথেষ্ট টনকিয়াল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কেৰিয়াৰত ভাল সময়, শুভ সময়, আপুনি বিচৰা সময় আপোনাৰ বাবে ৰৈ আছে বুলি কোৱা হৈছে এই বিশেষ শুভ সময়ত।
পোনপটীয়াকৈ যদি আপুনি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছিলে, যান বাহন ক্ৰয়ৰ বাবে শুভযোগ, স্থায়ী সম্পদ ক্ৰয়ৰ বাবে শুভযোগ আৰু মান মৰ্যাদা ঐশ্বৰ্য বিভূতি সম্পত্তিৰ যথেষ্ট অগ্ৰগতি আহিব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰৰ সম্পৰ্কত শুভযোগ থাকিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক পৰিস্থিতি পূৰ্বৰ তুলনাত ভাল হোৱাৰ লগতে পৈতৃক সম্পত্তিৰ পৰাও বহু পৰিমাণে লাভ আহিব বুলি কোৱা হৈছে। শনি মংগলৰ 100 বছৰ পিছত যি বিশেষ পৰিৱৰ্তন, বিৰাট মুহূৰ্ত, শত্ৰুৰ বিৰুদ্ধে জয়, চাকৰি ব্যৱসায়ত ভাল সময় সমাগত। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বাবে ভাল খবৰ আহিছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনি মংগলৰ মহামিলনৰ ফলত জীৱনত প্ৰচুৰ পৰিমাণে উন্নতি আহিব। পৰিয়ালত, আপোনাৰ পৰিবাৰত, আপোনাৰ বন্ধুত্বৰ সম্পৰ্কত, আপোনাৰ প্ৰেমৰ সম্পৰ্কত, আপোনাৰ বৈবাহিক সম্পৰ্কত যথেষ্ট উন্নতি আহিব বুলি কোৱা হৈছে পূৰ্বৰ তুলনাত। আকস্মিকভাৱে আপুনি নভবাকৈ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন কৰ্মৰ সূত্ৰ আহিব পাৰে আৰু সেই কৰ্মৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ, ৰৈ থকা কৰ্মসিদ্ধ হোৱাৰ যোগো দেখা গৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিদেশ যাত্ৰাৰ বাবে যথেষ্ট শুভ সময় বুলি কোৱা হৈছে আৰু ইনকামৰ নতুন নতুন সোঁত আপোনালোকে পাব বুলি কোৱা হৈছে। বিশেষ শুভ মংগলময় এই বিশেষ যুগত। গতিকে পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, এই ডাঙৰ মুহূৰ্ত, এই শুভ সময় আপোনালোকৰ বাবে যথেষ্ট ভাল আৰু আপোনালোকৰ বাবে পূৰ্বৰ তুলনাত উন্নতিৰ যুগ। অৰ্থনৈতিক ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, চাকৰি লাভৰ ক্ষেত্ৰত বা আপোনাৰ সন্মানৰ ক্ষেত্ৰত, আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত, আপোনাৰ বিদ্যাৰ ক্ষেত্ৰত, আপোনাৰ সন্তানৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি লৈ আহিছে। আপোনালোকে যদি ব্যক্তিগতভাৱে, একান্ত ব্যক্তিগতভাৱে মোৰ সৈতে কথা পাতিব বিচাৰে, জ্যোতিষীয় সমস্যাৰ সমাধান বা আপোনাৰ বৈবাহিক সম্পৰ্কৰ সমাধান বা আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ সমাধান বা আপোনাৰ দীঘলীয়া কুষ্ঠি বা জন্মকুণ্ডলী বনাবৰ বাবে, তেনেহ'লে ডেছক্ৰিপশ্যনত এবাৰ চাই ল'ব পাৰে। যোগাযোগৰ সবিশেষ আছে, আপোনালোকে চাই ল'ব আৰু যোগাযোগো কৰিব পাৰিব। KMS এষ্ট্ৰলজি, এষ্ট্ৰলজাৰ কৌস্তভমণি শৰ্মা, এই দুয়োটা ইউটিউব চেনেল আৰু KMS এষ্ট্ৰলজি ফেচবুক পেজৰ দ্বাৰা এই বিশেষ ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰিব আৰু এই ভিডিঅ'ৰ যোগেৰে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। প্ৰকৃত জ্যোতিষ গণনাৰ ওপৰত আধাৰিত এই ৰাশিফলসমূহ মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ আৰু যিসকলে এতিয়ালৈকে বিভিন্ন ধৰণৰ বেবেৰী বাং কমেণ্ট মোলৈ দি আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ কমেণ্ট মই নিশ্চয়কৈ পঢ়িছোঁ, পাৰিলে ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে বেবেৰী বাং কমেণ্ট আপোনালোকে দিব। আপোনালোকৰ কমেণ্টৰ বাবে মই অপেক্ষা কৰিছোঁ। যিসকলে ঋণাত্মক কমেণ্ট দিয়ে মই তেওঁলোকক খুবেই ভাল পাওঁ। গতিকে কমেণ্ট কৰক। আপোনালোকে যদি পাৰে এটা নহয়, শতাধিক কৰক, হাজাৰৰ ঘৰত কৰক। এটা বেয়া কমেণ্টে কি প্ৰভাৱ পেলাব? যদি আপুনি বেয়া কমেণ্ট দিব বিচাৰে 100 কৰক, 1000 কৰক। ধন্যবাদ।